নমস্কাৰ প্ৰিয় বন্ধুসকল, পোনপ্ৰথমে মই ইউটিউব চেনেল বিবিধালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত গ্ৰেট এক্সপেক্টেশ্যনছ উপন্যাসৰ তৃতীয় তথা শেষৰ খণ্ডটি আগবঢ়াব খুজিছোঁ। আহক বন্ধুসকল, তেনেহ'লে আমি পলম নকৰি আমি উপন্যাসৰ কাহিনীভাগৰ মাজলৈ আগবাঢ়োঁ। বন্ধুসকল, ইতিমধ্যে পিপৰ ভ্ৰম ভাগিল। তেওঁ এতিয়া গম পালে যে অতদিনে তেওঁলৈ মেগুইটছ নামৰ অপৰাধীজনেহে টকাৰ যোগান ধৰিছিল। পুনৰবাৰ তেওঁ এষ্টেলাক নিজৰ কৰি লোৱাৰ যি মহান প্ৰত্যাশা, তাত চেঁচা পানী পৰিল। এইবাৰ পিপে হাৰ্বাৰ্ট পকেটৰ সৈতে মিলি মেগুইটছক অষ্ট্ৰেলিয়ালৈ পঠোৱাৰ বাবে চিন্তা চৰ্চা কৰে, কাৰণ মেগুইটছ লণ্ডনত থাকিলে তেওঁক পুলিচে ধৰিব আৰু ফাঁচীৰ শাস্তি হ'ব। লগতে পিপে এই সিদ্ধান্তও লয় যে যদি তেওঁ মেগুইটছক অষ্ট্ৰেলিয়ালৈ পঠাব পাৰে, তেন্তে তেওঁ আৰু ভৱিষ্যতে মেগুইটছৰ পৰা টকা পইচাৰ সহায় নল'ব। পিপৰ অত্যন্ত খং উঠিল। তেওঁ কেণ্টলৈ যায় আৰু স্কটিছ হাউচলৈ গৈ তাত থকা মিছ হেভিচাম আৰু এষ্টেলাক লগ কৰে। পিপে এইবাৰ মিছ হেভিচামক কয় যে তেওঁ এতিয়া আৱিষ্কাৰ কৰিলে যে প্ৰকৃততে অতদিনে তেওঁলৈ মিছ হেভিচামে টকা পঠোৱা নাছিল। টকা পঠাইছিল মেগুইটছ নামৰ অপৰাধীজনেহে। কিন্তু মিছ হেভিচামে অতদিনে তেওঁলৈ টকা পঠোৱাৰ ভাও ধৰে, কিন্তু বাস্তৱিকতে তেওঁ টকা পঠোৱা নাছিল। প্ৰত্যুত্তৰত মিছ হেভিচামেও কয় যে তেওঁ পিপক প্ৰকৃততে টকাৰ যোগান ধৰা নাছিল, কিন্তু দিয়াৰ ভাওহে ধৰিছিল। বন্ধুসকল, আমি জানিছিলোঁ যে পিপে এষ্টেলাক বহুত বেছি ভাল পাইছিল। তেওঁ মিছ হেভিচামক এইবাৰ প্ৰস্তাৱ দিলে যে এষ্টেলাৰ লগত তেওঁ বিয়া কৰাই দিব লাগে। মিছ হেভিচামে তেতিয়া পিপক জনালে যে মিষ্টাৰ ধ্ৰুমল নামৰ এজন যুৱকৰ সৈতে ইতিমধ্যে এষ্টেলাৰ বিয়াৰ বন্দবস্তি হৈ গৈছে আৰু খুব সোনকালেই তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হ'ব। পিপ অত্যন্ত বেছি ভাগৰি পৰিল, কিয়নো এষ্টেলাক বিয়া কৰোৱাৰ তেওঁৰ যি মহান প্ৰত্যাশা, সেই মহান প্ৰত্যাশাত যেন পুনৰবাৰ কুঠাৰাঘাত পৰিল। দুখ মনেৰে পিপ লণ্ডনলৈ ঘূৰি আহিল। এইবাৰ লণ্ডনত মেগুইটছে পিপৰ আগত আন এটি সত্য স্বীকাৰ কৰিলে যে সৰুতে পিপে এদিন মেগুইটছৰ লগত যিজন মানুহৰ কাজিয়া হোৱা দেখিছিল, সেই ব্যক্তিজনেই হৈছে কেম্পিছন। আৰু এই কেম্পিছনেই সেইজন ব্যক্তি যিয়ে বিবাহৰ দিনা মিছ হেভিচামক প্ৰতাৰণা কৰি এৰি গৈছিল। এইবাৰ পিপে এদিন মিষ্টাৰ জেগাৰ্ছৰ ঘৰত নৈশ আহাৰৰ বাবে নিমন্ত্ৰণী পালে আৰু তাত গৈ মিষ্টাৰ জেগাৰ্ছৰ ঘৰৰ কাম কৰা মহিলা মলিক পুনৰবাৰ তেওঁ দেখা পায়। এইবাৰ পিপে লক্ষ্য কৰিলে যে মলিৰ চেহেৰা এষ্টেলাৰ চেহেৰাৰ সৈতে সম্পূৰ্ণ একে। পিপৰ ধাৰণা হ'ল এওঁই প্ৰকৃততে এষ্টেলাৰ মাতৃ নহয়তো। মিষ্টাৰ জেগাৰ্ছৰ ক্লাৰ্ক ৱমিকে পিপক জনালে যে এটা সময়ত মলিক তেওঁৰ স্বামীয়ে খুব বেছি নিৰ্যাতন কৰিছিল আৰু মিষ্টাৰ জেগাৰ্ছে তেওঁক এই বিপদৰ পৰা উদ্ধাৰ কৰি ইয়ালৈ লৈ আহিছিল। এইবাৰ পিপ পুনৰ কেণ্টলৈ গৈ মিছ হেভিচামক লগ কৰে। প্ৰসংগক্ৰমে মিছ হেভিচামে পিপক জনায় যে এষ্টেলা তেওঁৰ প্ৰকৃত জী নহয়, এষ্টেলা হৈছে তেওঁৰ তোলনীয়া জী। আৰু মিষ্টাৰ জেগাৰ্ছে এষ্টেলাক সৰু কালতে তেওঁৰ ওচৰত চমজাই দিছিল। গতিকে মিছ হেভিচামে নিজেও নাজানিছিল প্ৰকৃততে এষ্টেলাৰ মাক দেউতাক কোন আছিল। পিপে দুখ মনেৰে লণ্ডনলৈ ঘূৰি আহিবলৈ সাজু হয়, কিন্তু তেনেতে হঠাৎ মিছ হেভিচামৰ কাপোৰত জুই লাগে।
পিপে মিছ হেভিচামক বচাবলৈ বহুত যত্ন কৰে, কিন্তু তেওঁৰ চেষ্টা ব্যৰ্থ হয়। অৱশেষত এই দুৰ্ঘটনাতেই মিছ হেভিচামৰ মৃত্যু হয়। শেষত পিপে জানিব পাৰিলে যে এষ্টেলাৰ মাতৃ হৈছে মলি, আৰু মলিৰ স্বামী হ'ল সেই অপৰাধী মেগুইটছ। লণ্ডনলৈ গৈ পিপে হাৰ্বাৰ্টৰ সৈতে মিলি সমুদ্ৰ পথেৰে মেগুইটছক লণ্ডনলৈ পঠোৱাৰ পৰিকল্পনা কৰে। তেনেতে পিপৰ হাতত কোনো অজ্ঞাত ব্যক্তিৰ এখন চিঠি আহি তেওঁৰ হাতত পৰেহি, আৰু সেই চিঠিখন পঠাইছিল অৰ্লিকে। অৰ্লিকে পিপক মাতি পঠিয়াইছিল আৰু কৌশলেৰে পিপক হত্যা কৰি প্ৰতিশোধ লোৱাৰ চেষ্টা কৰিছিল। কিন্তু পিপৰ বন্ধু হাৰ্বাৰ্ট পকেট তাত উপস্থিত হৈ পিপক এই বিপদৰ পৰা উদ্ধাৰ কৰে। পিপ আৰু হাৰ্বাৰ্ট দুয়ো মিলি মেগুইটছক অষ্ট্ৰেলিয়ালৈ পঠাবলৈ নাৱৰ অপেক্ষাত আছিল। তাতেই কেম্পিছন নামৰ অপৰাধী মেগুইটছৰ সৈতে কাজিয়াত লিপ্ত হয়, আৰু সমুদ্ৰৰ মাজত কাজিয়াত মেগুইটছে কেম্পিছনক পানীত ডুবাই হত্যা কৰে। এই কাজিয়াৰ ফলত মেগুইটছৰ অৱস্থাও বহু বেয়া হয়। পুলিচে মেগুইটছক ধৰি নিয়ে, কিন্তু তেওঁক জেললৈ নিলি চিকিৎসালয়ত ভৰ্তি কৰে। শয্যাগত অৱস্থাতেই পিপে মেগুইটছক খবৰ দিয়ে যে আপোনাৰ যি এষ্টেলা এতিয়াও জীৱিত আছে, আৰু মই সেই এষ্টেলাৰে প্ৰেমিক। খবৰটো পাই মেগুইটছ অত্যন্ত সুখী হয়, আৰু সুখেৰে সৈতে তেওঁ শেষবাৰৰ কাৰণে চকু মুদে। পিপৰ বন্ধু হাৰ্বাৰ্টেও পত্নীৰ সৈতে ব্যৱসায়ৰ স্বাৰ্থত ইজিপ্তলৈ যাত্ৰা কৰিলে। পিপ এতিয়া একেবাৰে অকলশৰীয়া হ'ল। তেওঁ দুখী হ'ল। আনহাতে পিপৰ ভিনীহিয়েক মিষ্টাৰ জুই গম পালে যে পিপ যথেষ্ট দুখত পৰিছে। সেয়ে তেওঁ পিপক বিচাৰি লণ্ডনলৈ গ'ল, আৰু তাত গৈ তেওঁ পিপক শুশ্ৰূষা কৰে, আৰু লগতে পিপৰ সম্পূৰ্ণ ঋণ পৰিশোধ কৰি পিপক ঋণমুক্ত কৰি তোলে। পিছত পিপে কেণ্টলৈ গৈ বাল্যবন্ধু বিডিৰ সৈতে বিয়া পাতি সুখী হোৱাৰ পৰিকল্পনা কৰে। কিন্তু তেওঁ কেণ্টলৈ আহি দেখে যে মিষ্টাৰ জুৰ সৈতে বিডিৰ ইতিমধ্যে বিয়া হৈ গৈছে। পিপৰ এই আশাও পুনৰবাৰ ভংগ হ'ল। এইবাৰ পিপে মনৰ দুখতে ইজিপ্তত থকা বন্ধু হাৰ্বাৰ্টৰ ওচৰলৈ গ'ল, আৰু তাত এটা কোম্পেনীত কাম কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত 11 বছৰৰ মূৰত পিপে জু আৰু বিডিৰ খবৰ ল'বলৈ নিজৰ ঠাইলৈ, নিজ জন্মভূমিলৈ ঘূৰি আহিল। ইতিমধ্যে জু আৰু বিডিৰ এটা ল'ৰা জন্ম হ'ল, আৰু তেওঁলোকে সেই ল'ৰাটোৰ নাম ৰাখিলে পিপ। আৰু জু বিডিৰ ল'ৰা পিপক লগত লৈ পিপে মাজে মাজে ফুৰিবলৈ গৈছিল। বিডিয়ে পিপক বিয়া পতাৰ বাবে পৰামৰ্শ দিয়ে, আৰু লগতে সোধে যে পিপ, তোমাৰ কি এষ্টেলাৰ প্ৰতি এতিয়াও দুৰ্বলতা আছে নেকি? তেতিয়াহ'লে এষ্টেলাইকেই বিয়া কৰাই লোৱা। তেতিয়া পিপে জনায় যে তেওঁৰ বয়স যথেষ্ট বেছি হৈছে, গতিকে তেনেকুৱা চিন্তা কৰাৰ সময় আৰু তেওঁৰ নাই। কিন্তু পিপে এদিন গম পালে যে এষ্টেলাৰ ইতিমধ্যে ঘৰলৈ ঘূৰি আহিছে, আৰু তেওঁৰ স্বামীৰ ঘোঁৰাৰ পিঠিৰ পৰা পৰি মৃত্যু হৈছে। তেতিয়া পিপে এদিন এষ্টেলাক লগ কৰিবলৈ স্কটিছ হাউচলৈ যাত্ৰা কৰিলে, আৰু স্কটিছ হাউচলৈ গৈ পোনপ্ৰথমেই তেওঁ সেই পুৰণি চিনাকি দুৱাৰখন দেখা পালে। এষ্টেলা সেই ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল, আৰু সময় আৰু জীৱনৰ ঘাত প্ৰতিঘাতে এষ্টেলাৰ মনোজগতলৈও ইতিমধ্যে বহুত পৰিৱৰ্তন আনিছিলে। এষ্টেলাই ওলাই আহি পিপক দেখা পাই প্ৰথমেই
তেওঁ পিপক প্ৰশ্ন কৰিলে যে কি পিপ, তুমি মোক এতিয়াও ভাল পোৱা নেকি? সেইখিনিতে নাটকখনৰ সমাপ্তি ঘটে। নাটকখনৰ কাহিনীভাগৰ শেষত দেখা যায় যে পিপ আৰু এষ্টেলাই দুয়ো একেলগে খোজকাঢ়ি ফুৰে আৰু সন্ধিয়াৰ হেঙুলি কিৰণ আহি তেওঁলোকৰ গাত পৰে। গতিকে উপন্যাসৰ কাহিনীভাগ ইমানতেই সমাপ্তি ঘটিল আৰু আশা কৰিছোঁ আপোনালোকে উপন্যাসৰ কাহিনীভাগ বুজি পালে। আৰু ইয়াৰ পিছত পুনৰ নতুন এটি ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।